অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা 20 দিনীয়া যি অসহযোগিতা কৰিলে যে প্ৰাথমিক যিবিলাক আমাৰ স্কুল আছে তাতে প্ৰধান শিক্ষকৰ পদটো লাগে বুলি এই 20 দিনীয়া অসহযোগিতাৰ পিছতো কিন্তু শিক্ষামন্ত্ৰীৰ গা নলৰিল। অথচ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে কৈছে, ধমক দিছে যে যদি শিক্ষকসকলে অসহযোগিতা কৰে, যদি তেওঁলোকে শিক্ষা হেতুত পোৰ্টেলত নাম ভৰ্তি নকৰে, তেতিয়াহ'লে বিভিন্ন চৰকাৰী যি ব্যৱস্থা আছে ব্যৱস্থাৰ পৰা তেওঁলোকে বাদ পৰিব। এই সময়ছোৱাত বৰ্তমান সময়ত আচলতে ছাত্ৰ ছাত্ৰীক গঢ় দিয়াৰ কাৰণে, মানৱ সম্পদ গঢ় দিয়াৰ বাবে যিটো গুৰুত্ব প্ৰদান কৰিব লাগিছিলে, আমি দেখিবলৈ পাইছোঁ যে শিক্ষামন্ত্ৰীয়ে সেই সময়ত বিভিন্ন ধৰণৰ ধমক দিছে, বিভিন্ন ধৰণৰ কটু কথা কৈছে আৰু শিক্ষকসকলৰ লগত অসহযোগিতা কৰিছে। তেওঁ কৈছে যে স্পষ্টভাৱে কৈছে যে ভুকুতে কল নপকে। কিন্তু কথাটো হৈছে তেওঁলোকৰ যি আলোচনা চলি আছে, তেওঁ যে ক'ব খুজিছে যে আলোচনা চলি আছে, আজি বহু বছৰৰ পৰাই আলোচনা চলি আছে। তেওঁলোকক কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কৈছে যে আমাৰ অসমৰ শিক্ষা বিভাগৰ অৱস্থা পয়া লগা হৈ গৈ আছে, দিনক দিনে পয়া লগা হৈ গৈ আছে। আৰু অসমৰ যি প্ৰাথমিক শিক্ষক সন্মিলনী আছে তেওঁলোকে বহুদিনৰ পৰাই কথাটো উল্লেখ কৰি আছে, আলোচনা কৰিছে চৰকাৰৰ লগত, কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো মন কাণ দিয়া নাই। যি সময়ত আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইমপ্লিমেণ্ট কৰাৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকে চেষ্টা চলাই আছে, তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰেইনিং কৰি আছে। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি FLN বুলি তেওঁলোকে এটা কোৰ্চ ডেভেলপ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ NGOৰ লগত কথা বতৰা চলাই আছে, কোৰ্চ ডেভেলপ কৰি আছে। সেই সময়ত যদি আজি প্ৰাথমিক এখন বিদ্যালয়ত যদি মুৰব্বী শিক্ষক, প্ৰধান শিক্ষকগৰাকীৰ পদ নাথাকে, তেতিয়াহ'লে কেনেকৈ এখন স্কুল পৰিচালনা হ'ব? এই কথাত আচলতে প্ৰথমতে মন দিব লাগিছিলে শিক্ষামন্ত্ৰীয়ে, যিটো কথা তেওঁ মন দিয়া আমি পৰিলক্ষিত কৰা নাই। বৰঞ্চ তেওঁ যোৱাটো সময়ত বিভিন্ন ধৰণৰ কথা কৈ পেলাই কথাবিলাক ডাইভাৰ্ট কৰি আছে। যিটো মেইন কথা, মূল উদ্দেশ্য, মূল কথা, সেই কথাত মন নিদি বিভিন্ন ধৰণৰ কথা কৈ আছে। আৰু আজি তেওঁ যিটো তেওঁৰ বিজ্ঞপ্তি ওলাইছে যে তেওঁ আচলতে এক প্ৰকাৰৰ ধমকি দিছে শিক্ষক সমাজক। গতিকে এই কথাত এছএফআই অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যি আন্দোলন চলিলে সেই আন্দোলনৰ প্ৰতিও আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। তেওঁলোকে যি টেবলেট ইতিমধ্যে ঘূৰাই দিছে যোৱা 21 তাৰিখে আৰু অসহযোগিতা কৰিছে, এই কথাত আমি তেওঁলোকৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছোঁ, তেওঁলোকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু আগন্তুক সময়ত এই প্ৰাথমিক স্কুলবিলাকত প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যি ধৰণৰ সহায়ৰ প্ৰয়োজন হ'ব, আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন SFI তেওঁলোকক সহযোগিতা কৰিবলৈ সাজু আছোঁ।